নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত প্ৰতিখন বিদ্যালয়ৰ বাবে এটা অত্যন্ত ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভাল খবৰটো লাভ কৰিব পাৰে। ছাৰ বাইদেউসকল, আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষা বিভাগৰ সকলো ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ৰেগুলাৰ আপলোড কৰিবলৈ চেষ্টা কৰি অহা হৈছে। আশা কৰিছোঁ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে উপকৃত হ'ব পাৰিছে। সেয়েহে আপোনালোকলৈ এটা বিশেষ অনুৰোধ, আপোনালোকে যদি আমাৰ চেনেলটো নতুনকৈ চাই আছে বা আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। ছাৰ বাইদেউসকল, আহকচোন ভিডিঅ'টোৰ মূল কথালৈ আহোঁ। ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানে যে আমাৰ LPৰ পৰা একেবাৰে হায়াৰ ছেকেণ্ডেৰী পৰ্যায়লৈকে প্ৰতিখন বিদ্যালয়তে একোটা ইউথ এণ্ড ইক' ক্লাব আছে আৰু এই ইউথ এণ্ড ইক' ক্লাবৰ জৰিয়তে বিভিন্ন ধৰণৰ এক্টিভিটিজ ইমপ্লিমেণ্ট কৰা হয় আৰু এই এক্টিভিটিজবোৰ ইমপ্লিমেণ্ট কৰিবৰ বাবে সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা 2022-23 বৰ্ষৰ বাবে প্ৰতিখন LP স্কুলৰ একাউণ্টত 5,000কৈ টকা আৰু UP অৰ্থাৎ আপাৰ প্ৰাইমেৰী স্কুললৈ 15,000কৈ টকা আৰু ছেকেণ্ডেৰী স্কুললৈ 24,850 টকাকৈ যোগান ধৰা হৈছে, অৰ্থাৎ তেওঁলোকৰ একাউণ্টত সোমোৱাই দিয়া হৈছে 2022-23 বৰ্ষৰ বাবে। গতিকে ছাৰ বাইদেউসকল, আমাৰ বিদ্যালয়সমূহৰ বাবে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ বুলি ক'ব লাগিব। গতিকে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰিব। যদিহে ভিডিঅ'টোৰ পৰা উপকৃত হোৱা বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, লগতে ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। চাই থাকিব ইউটিউবত আমাৰ চেনেল ডিপি ইনফো গাইড। ধন্যবাদ।